নমস্কাৰ আমি যোৱাটো ভিডিঅ'ত মুদ্ৰাৰ চাহিদাত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। তিনিটা কাৰক পাইছিলোঁ, লেনদেনৰ চাহিদা, সতৰ্কতামূলক চাহিদা আৰু লাভৰ অনুমানমূলক চাহিদা, নহয় জানো? সেই মুদ্ৰাৰ লেনদেনৰ চাহিদাত মই কি কৈছিলোঁ যে মানুহে যিকোনো ধৰণৰ লেনদেন কাৰ্য সমাপন কৰিবৰ কাৰণে মুদ্ৰা নগদ হিচাপে হাতত ৰাখিব বিচাৰে, হয়নে? সেই লেনদেনৰ চাহিদাৰ বিষয়ে যদি তোমালোকক 4 মাৰ্কছৰ কাৰণে সোধে তোমালোকে কেনেদৰে লিখিবা, এইটো ইম্পৰ্টেণ্ট হয় দেই। এইটো অকণমান বহলভাৱে তোমালোকক মই বুজাই দিছোঁ যে কৈছোঁৱে যে এখন দেশৰ জনগণে বিভিন্ন লেনদেন কাৰ্য সমাপন কৰিবৰ কাৰণে এক বিশেষ পৰিমাণৰ মুদ্ৰা হাতত ৰাখে, ইয়াকেই লেনদেনৰ চাহিদা বুলি কোৱা হয়, হয়নে? দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ লেনদেন কাৰ্য সমাপন হয়। সেই লেনদেন কাৰ্যখিনি সমাপন কৰিবৰ কাৰণে মানুহে পইচা হাতত ৰাখিব বিচাৰে, হয়নে? এতিয়া কৈছে প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত উপাৰ্জন আহৰণত সময়ৰ ব্যৱধান থাকে। উপাৰ্জনকাৰীসকলে দৈনিক বা সাপ্তাহিক বা মাহিলী উপাৰ্জন কৰে, হয়নে? এখন দেশৰ প্ৰতিজন ব্যক্তিয়ে জানো মাহিলী উপাৰ্জন কৰে? নকৰে। কিছুমানে দৈনিক উপাৰ্জন কৰে, সদায় পইচা ঘটে। কিছুমানে সাপ্তাহিক পইচা ঘটে আৰু কিছুমানে মাহিলী উপাৰ্জন কৰে, হয়নে? তেতিয়াহ'লে উপাৰ্জন আহৰণৰ ক্ষেত্ৰত এনে সময়ৰ ব্যৱধান থকাৰ বাবে প্ৰতিজন ব্যক্তিয়ে দৈনন্দিন জীৱন যাত্ৰাত নিতৌ প্ৰয়োজনীয় কিছুমান সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে নগদ হিচাপে টকা হাতত ৰাখে। বুজি পাইছানে? কি কৈছে? মানুহে দৈনন্দিন জীৱন যাত্ৰাত নিতৌ প্ৰয়োজনীয় কিছুমান সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে নগদ টকা হাতত ৰাখে। দৈনন্দিন জীৱনৰ খা খৰচৰ বাবে জনগণে যি নগদ টকা হাতত ৰাখিব বিচাৰে তাকে কি বুলি ক'ব? লেনদেনৰ চাহিদা বুলি ক'ব। বুজি পাইছানে? লেনদেনৰ চাহিদাৰ বাবে হাতত ৰখা নগদ টকা ব্যক্তিজনে লাভ কৰা উপাৰ্জনৰ সময়ৰ ব্যৱধানৰ ওপৰত নিৰ্ভৰশীল। দেখিছানে? তোমালোকক কৈ আহিছোঁ যে সকলো ব্যক্তিয়ে মাহিলী উপাৰ্জন নকৰে। কিছুমানে দৈনিক কৰে, কিছুমানে সাপ্তাহিক কৰে, কিছুমানে মাহিলী কৰে, হয়নে? সেই সময়ৰ ব্যৱধানৰ ওপৰত ব্যক্তিজনে কিমান টকা নগদ হিচাপে হাতত ৰাখিব সেই সময়ৰ ব্যৱধানৰ ওপৰতে নিৰ্ভৰ কৰে। সময়ৰ ব্যৱধান অধিক হ'লে জনগণে বেছিকৈ নগদ টকা হাতত ৰাখে আৰু সময়ৰ ব্যৱধান কম হ'লে কমকৈ নগদ টকা হাতত ৰাখে। দেখিছানে? তদুপৰি জনগণৰ উপাৰ্জন বেছি হ'লে লেনদেনৰ উদ্দেশ্যে হাতত ৰখা নগদ টকাৰ পৰিমাণ অধিক হয়। দেখিছানে? জনগণৰ উপাৰ্জন বেছি হ'লেও লেনদেনৰ উদ্দেশ্যে হাতত ৰখা নগদ টকাৰ পৰিমাণ অধিক হয়। এতিয়া ধৰি লোৱা মাহিলী উপাৰ্জন কৰা ব্যক্তিজনৰ উপাৰ্জন দৈনিক উপাৰ্জন কৰা ব্যক্তিজনৰ তুলনাত বেছি হয়, হয়নে? সেইকাৰণে সেই মাহিলী উপাৰ্জন কৰা ব্যক্তিজনে বেছিকৈ টকা নগদ হিচাপে হাতত ৰাখে, সেইটো কথা কৈছে। মানে যাৰ পইচা বেছি থাকে সি বেছিকৈ পইচা হাতত ৰাখিব, যাৰ পইচা কমকৈ থাকিব সি কমকৈ টকা হাতত ৰাখিব। কিন্তু লেনদেনৰ বাবে হাতত ৰখা টকা সুতৰ হাৰৰ ওপৰত নিৰ্ভৰশীল নহয়। এতিয়া নিজৰ উপাৰ্জনৰ টকাখিনি যেতিয়া কিমান টকা হাতত ৰাখিব সেইটো কি সুতৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰিব জানো? সুতৰ হাৰৰ কথা ইয়াত নাহে। এতিয়া 4 মাৰ্কছৰ কাৰণে আহিলে তোমালোকে এইখিনি কথা লিখিব লাগিব। ধন্যবাদ।